খোৱালে খুৰীয়ে দেই নহয় নামঘৰৰ বাকৰিত মিটিং আছে খুৰীয়ে বাটতে পাই আকৌ মোক দেখি পেলাই মাতিলে মই বোলো নাযাওঁ সময় কৈছে আহাচোন আহা গৈ বহিলো কৈছে বহা চাহ একাপ আনো মই কৈছো নালাগে পিছত দেখিছো আৰু ভিতৰৰ পৰা চাহ পুৰি অমলেট পকৰি পিয়াজ পাই 5-20মান বস্তু লৈ সঁচা নে মই বোলো ইমান সোনকালে ক'ত বনালে কৈছে গেছত গেছৰ দাম বাঢ়িছে বুলি তাই নাজানে জানো সেই মাগুৰা মহৰ জীয়েক দেখিছ মোক খাই দিলে মোক কপাল ধৰি আৰু হাজাৰৰ খৰচ কৰিলে মই সিদিনা সেই ধুমুহাত মই নাৰিকলৰ পাত ঢকুৱাই এইবোৰ দমাই থৈছো তাৰে নবনালে কিয় মাগুৰৰ জীয়েক মাগুৰা মহৰ জীয়েক তাইক আজি মই পিঠি ফালি দিম মই তাইক আজি ঠিক কৰি দিম তাই সেই গেছৰ দাম বাঢ়িছে বুলি তাই নাজানে মই বাৰম্বাৰ কৈছো হেৰৌ গেছত নবনাবি এইবোৰ খৰি আনি দিছো খৰিত বনাবি নাই তাই নামানে গেছৰ দাম বাঢ়িছে বুলি তাই বাপেকক ঘৰৰ পৰা আনি দিব নাখাওঁ বুলি কৈছ তাকো 5 আজি মই ঠিক কৰিম মাগুৰা মোৰ জীয়েক চাহালি এই বুঢ়াই বাই আজি কি কৰে ঠিক নাই মই পিছে পিছে যোৱাই ভাল সোনকালে বিক্ৰী কৰি ঘৰলৈ যাব লাগে মাগুৰা মোৰ জীয়েক তই বেটি মোক খাই দিলি ইফালে গেছৰ দাম হাজাৰৰ ক্ৰছ কৰিলে তই বেটি পুৰি খোৱা অমলেট খোৱা বেটি ডেকা ল'ৰাকহে খুৰা ক'ৰপৰা আহিলে ক'ৰপৰা আহিবি আৰু কি হ'ল আপোনাক খুৰীয়ে নেমুৰ কথা কৈ পঠিয়াইছিলে লৈ আহিছো লৈ যাওক এহালি লৈ যাওক কিমান দাম 80 টকা 80 টকা সিফালে গেছৰ দাম হাজাৰৰ ক্ৰছ কৰিলে নেমুৰ দাম 80 ক্ৰছ কৰিলে হেৰৌ কি কথা ক'বলৈ আহিছ মোৰ চাঙৰি টেঙাই ভাল মোক নেমু নালাগে খুৰা আপুনি কি নেমু কথা নাজানো অসম তুলবা লাগিছে আনকি ওপৰ মহলতো পুৰা বিতৰ্ক হৈছে মোক নালাগে নেমু ইমান দামৰ নেমু নাখাওঁ মই মোৰ চাঙৰি টেঙাই ভাল ভেদাইলতাই ভাল যা কৰবাত দেশ গৈ মোক নালাগে কিমান দৌৰাই ফুৰেনো মোক আৰু এইটো সহ্য নাই একেবাৰে এনেকে হলে কি হব এটা কাম কৰিব কওকচোন এই ঘৰতে দি যাওঁগৈ বৈ খুৰী হাততে বলক নেমুৰ দাম 80 টকা গেছৰ চিলিণ্ডাৰ হাজাৰৰ ক্ৰছ কৰিলে হে প্ৰভু আমাৰ নিচিনা মানুহ আৰু কেনেকে চলিম প্ৰভু কি হব তই বাংগাৰ নিচিনা আহিছ এই কথা এটা আছিল নহয় মোৰ কি মোৰ স্কুটি এটা আছিলে এই তেলৰ দাম ইমান বাঢ়ি গৈ আছে গতিকে মই আৰু চলাব নোৱাৰিম 102 টকা হ'ল গতিকে এই স্কুটিটো মই বেচিব লাগে তই এইটো লৈ ল মোক নালাগে এইটো ভাল হবিব নেমুৰ দাম বাঢ়িল গেছ চিলিণ্ডাৰৰ দাম বাঢ়িল হাজাৰৰ ক্ৰছ কৰিলে এতিয়া পেট্ৰলৰ দাম 102 টকা হ'ল এতিয়া তই মোক গাড়ী বেচিবলৈ আহিছ মোক নালাগে গাড়ী ভাল কোম্পানী নালাগে যি কোম্পানীয়ে হওক একেবাৰে বঢ়িয়া গাড়ী হওক মই ভালকে ৰাখিছিলো মোক নালাগে তই ল মোক নালাগে কিয় নালাগে এই কথাটো কিন্তু তই ভাল কৰা নাই কাৰণ গাড়ীটো যে ইমান যত্ন কৰি মই ৰাখিছো এইটোতো তই নাজান এই গাড়ীটো যেনেকেই হওক মই পটাই হলো দস্তি তোৰ হাততে মই গতাম তই এইটো কিন্তু ভাবিবি গাড়ী বেচিবলৈ আহিছে এতিয়া তেলৰ দাম যে বাঢ়িল এতিয়া গাড়ী নাচাব মোৰ পাতি চাইকেলে ভাল নালাগে তোৰ গাড়ী দেখিছ ৰাজ্য আছে দিনটো পঢ়তে দেখিছ ওলাই কি হ'ল ইমান যে চিঞৰি আছে লাইট জ্বলাই থৈছা কিয় মই পাহৰিয়ে থাকিলো টিভিত চিৰিয়েল এখন চাই আছিলো ইমান যে চিঞৰিছে দাদাৰে থকা দেখি দৌৰি ওলাই আহিছো টিভি চাই আছে দিনটো পঢ়তে লাইটৰ বিল বাঢ়িছে তই নাজানো কি কৰিব লাগে লাইটৰ বিল বাঢ়িছে জানো ঘৰত আৰু কাম থাকিলে
সৰ্বনাশ তই মোৰ এই সংসাৰখনৰ কথা অকণ ভাবি নাচালি হা এই বৃদ্ধ পেঞ্চনৰ টকা কেইটাৰে এই সংসাৰখন কেনেকৈ চলাই আছোঁ তই অকণ বুজিব নালাগে নেকি হা লাইটৰ বিল কিমান আহে তই জান 250 300 এনেকৈ আহে মই কেনেকৈ দিম ইফালে গেছৰ দাম বাঢ়িছে হা পেট্ৰলৰ দাম বাঢ়িছে নেমুৰ দাম বাঢ়িছে 80 টকা হৈছেগৈ তই জানই তই কমচে কম হাত ধৰি চলিব লাগে মাইকী মানুহ পুহিব নোৱাৰে যদি মই মাইকী ঘৰলৈ গুচি যামগৈ হয় নেকি তেতিয়াহ'লে যা তোৰ নিচিনা মাইকী মোক নালাগে তই যা মই অকলেই থাকিম যা যাওঁগৈ অকণমান হাত ধৰি চলিব নোৱাৰে হা গুচিয়ে গ'লগৈ দেখোন হয় আইমণি কিয় তেনেকুৱা কৰ নাযাবি নাযাবি তই কথাটো বুজি পাচোন মোৰ এই বৃদ্ধ পেঞ্চনৰ পইচা কেইটকা পাওঁ 250 300 টকাৰে মই এমাহ ধৰি কেনেকৈ মই চলাম ইফালে লাইটৰ বিল ইফালে নেমু খাওঁ মই ক'ৰ পৰা কেনেকৈ চলিম তই অকণ বুজি পাবলৈ চেষ্টা কৰিব লাগে মানুহজনী আৰু বুজিব তুমিতো অকণ বুজিব লাগে বুজিব লাগে তুমি কথাবোৰ নুবুজা মইহে জানিছো খুৰা নাকাম দিব আমি সকলোৱে পৰিৱৰ্তন বিচাৰিছিলোঁ নহয় জানো গতিকে আমি পৰিৱৰ্তন পাইছোঁ এটা কাম কৰোঁ নেকি আমি সকলোৱে আকৌ এবাৰ পৰিৱৰ্তন বুলি কওঁ নেকি চুপ